সকল বালিচৰত ঘূৰি আছো। তো বন্ধুসকল হোটেলত খোৱা বোৱা কৰি এতিয়া আমি অফলা ঘাটলৈ আহি আছোঁ। এতিয়া ঘাটত ফেৰী পাওঁ নাপাওঁ, ৰাতি ক'ত থাকিলোঁ, তাৰপৰা আপোনাৰ আৰু কি বুলি কয় মাজুলী যোৰহাটৰ যোনখন দলং বনাইছে সেইখন আপোনালোকক দেখুৱাই আছোঁ। তো ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। যিসকল বন্ধু বান্ধৱীয়ে মাজুলী চিৰিজৰ আগৰকেইটা ভিডিঅ' চোৱা নাই তেওঁলোকৰ বাবে ডেছক্ৰিপশ্যনত মই লিংককেইটা দি দিম, চাই ল'ব। ধন্যবাদ। তো বন্ধুসকলে আপোনালোকে দেখিবলৈ পাইছে নিমাতী আৰু মাজুলী সংযোগী যিখন দলং তাৰ কাম চলি আছে। এইফালে খুঁটা বহিছে আৰু এইফালে নৈফালে সেয়া খুঁটা বনাই আছে। দলংখন বনাইছে আপোনাৰ দক্ষিণপাট সত্ৰৰ পৰা আহি আৰু দক্ষিণপাট আৰু অফলাঘাটৰ মাজত আছে দলংখন। বন্ধুসকল আপোনালোকে যদি দলঙৰ কাম চলি থকা ভিডিঅ' চাব বিচাৰে তেন্তে মোক কমেণ্ট কৰি জনাব। সময় নাটনিৰ বাবে আজি আমি এই দলঙৰ ভিডিঅ' ভালকৈ বনাব নোৱাৰিম। আমাৰ আকৌ 3টা বজাত ফেৰিলৈ যাব লাগিব। তো ইমানটা সামৰিছোঁ এইটো। তো বন্ধুসকল আজি অফলা ঘাটতো ফেৰি নাপালোঁ, তাৰপৰা আপোনাৰ কমলাবাৰী ঘাটতো নাপালোঁ। অফলা ঘাটত আপোনাৰ দুজন মানুহৰ আগত যোৱাহেঁতেনে আমি বাইকৰ আৰু পাই যাম, মানুহৰ আছিলে বাইকৰ সৈতে নাছিলে। তাৰপৰা তাৰ মানুহে আকৌ আপোনাৰ কমলাবাৰী ঘাটৰ সৈতে কণ্টেক্ট কৰিলে। ইয়াত 5টা ছিট আছে বুলি কোৱা দেখি আকৌ আমি অফলা ঘাটৰ পৰা 2:48 ওলাই দিলোঁ। ইয়াত 3:19 পাৰ গ'লোহি। 3:18 এইখন ফেৰি বাইকৰ ষ্টেণ্ড দিছোঁ, এইখন ফেৰি ওলাই গুচি গ'ল। এতিয়া আমি ইয়াতে আছোঁ আৰু ঘাটতে আছোঁ। ৰাতিটো ইয়াতে কটাব লাগিব। খালী হৈ জোতা চেণ্ডেল চব ইয়াতে খুলি দিছোঁ, বাইক চাইক চব ৰাখি মেলি। তাৰপৰা ইয়াত দাদা এজন আছে ঘাটৰ, তাৰপৰা তেখেতৰ লগতে থাকিম আৰু ৰাতিটো। ফেৰি আহিছে, মানুহ গৈছে, অহা যোৱা কৰা একেলগে চাই আছোঁ আৰু এইফালে মানুহগাল আহিছে, গৈ আছেগৈ। আমাৰতো যাবলৈ নহ'লেই, বেলেগ মানুহ অহাই চাই আছোঁ আৰু। মাজুলীত আহি এইটো বেলেগ অভিজ্ঞতা এটা পাইছোঁ। থাকিবলৈ ইয়াত বাৰু ব্যৱস্থা এটা পালোঁ, ইয়াৰ ঘাটৰ মানুহজন বাৰু। সেইকাৰণে ইমান এটা টেনশ্যন লৈ থকা নাই, খোৱা বোৱা হৈ যাব। পাছত আৰু কিবা কিবি এটা আনি দিম, তেখেতে বনাই মেলি দিব, খাম। থকা ব্যৱস্থাও হ'ল। তাকে মহ মাহ ধুব পেকেট আনিব লাগিব, ইয়াত পূৰা মহ বোলে। এইটো আমাৰ অংকু কিদৰে মন মাৰি বহি আছে, মাকলৈ মনত পৰিছে, ঘৰলৈ যাবলৈ নাপালে। এইফালে নাওবোৰ ৰাখি দিছে চক, এইখন ডাঙৰ নাও দুখন, আৰু এয়া চক জুম কৰি দিছোঁ। বেলিটো ৰঙা বেলিটো কেনেকৈ পানীত ডুবাই সেইটো চাই লওক এবাৰ। এতিয়া আমি বেলি ডুবা মুমেণ্টটো উপভোগ কৰি আছোঁ বালিচৰতে। বালিচৰত কি ঘাটতে বাৰু। এইফালে ছোৱালী এগাল আহিছে, ফটো মাৰি আছে, বুজিছে। বেলি ডুবা মুমেণ্টটো কি ধুনীয়া লাগিছে। বালিত জঁপিয়াই মেলি ফূৰ্তি কৰি ফুৰিছোঁ পূৰা। সকল বালিচৰত ঘূৰি আছোঁ। লাইফত এনেকুৱা এটা মুমেণ্ট পাইছোঁ, এটা মনত থাকি গ'ল আৰু। মাজুলী 2022 চনত। ডেটটো আজি পাহৰি থাকিলোঁ বে। আজি 8 তাৰিখ নি? অঁ, 2022 চনৰ 8 তাৰিখটো কি আছিলে, মে' মাহ হয় নাই? অঁ, এপ্ৰিল মে' মাহৰ 2022 চনৰ 8 তাৰিখটো এটা মনত ৰখা দিন হৈ গ'ল। এটা নিজান পৰিৱেশ য'ত আমি অকলে ভবা নাছিলোঁ এনেকে কেম্পিং কৰিম বুলি। ব্ৰহ্মপুত্ৰ কিনাৰত কোনো নাই আমাৰ লগত। দাদা এজনক কৈছো যে দাদা মাংস আনি দিম, আপুনি ভাতটো। তো মাংস নিবলৈ বুলি ওলাই আহিলোঁ। তাৰপৰা মাংস নিবলৈ আহোঁতে আমাৰ লগৰকেইটাৰ মনতে এইবোৰ ৰাস্তাত শিয়াল দেখিলে। তাৰপৰা শিয়াল দেখি আকৌ ৰাতি শিয়াল ওলাই বুলি ভয় কৰিলে। এতিয়া আমাৰ মমাইকৰ ঘৰলৈকে গৈ আছোঁ আৰু, ব'লক যাওঁগৈ। আমাৰ হেলমেট চেলমেট ৰেডি হৈ গ'ল, বাইক স্কুটিও ৰেডি হৈছে। তো এতিয়া আমি কমলাবাৰী ঘাটলৈ যাম। তাৰপৰা টিকেট চিকেট কাটি মেলি ঘৰ মই হওক বা ঘৰ পৰাই ভিডিঅ' আপলোড দিম আৰু। ঠিক আছে। তো বন্ধুসকল এতিয়া আমি ঘৰলৈ ওলাইছোঁ আৰু এয়া আহি আছোঁ। আমি বনগাঁও পাইছোঁহি। বনগাঁৱৰ পিছতে অফলাঘাট পাম। অফলাঘাট হৈ দক্ষিণপাটৰ সন্মুখেদি আমি কমলাবাৰীলৈ যামগৈ। তো ব'লক যাত্ৰা আৰম্ভ কৰোঁ। ঘাট পাই গ'লোঁ। এতিয়া আমি টিকেট পাওঁ নে নাপাওঁ সেইটো নাজানো। তো ব'লক টিকেট কাউণ্টাৰত গৈ টিকেটটো কাটিবলৈ যাওঁ। মানুহ পূৰা ভিৰ হৈছে, টিকেট পোৱা যেন আশাই নাইকিয়া তেনেকুৱা লাগিছে। বাহ।
বন্ধুসকল, কালি লগ পোৱা দাদাজনক আকৌ লগ পাই গ'লো, পংকজ দা, আমাৰ যোৰহাটৰ হাতীগুৱে। তাৰপৰা দাদাই আমাৰ গোটেই বাইকৰ টিকেটখিনি দাদাই কৰি দিলে। দাদাই আমাৰ আগৰখনো আছে, তাৰপৰা দাদা আগৰখনৰ MV ইনাছৰ টিকেট কৰি দিছিলে, সেইখনৰ টিকেটকেইটা আমাক দি দিলে আৰু অনলাইনো দাদাই কৰি দিলে। দাদাক পাই ভাল লাগিলে। ছাবস্ক্ৰাইব কৰি দিব আৰু ইয়াৰ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। থেংক ইউ দেই। অকল আমাৰ টিকেট অনলাইন হৈ গ'ল। টিকেট ইয়াত দেখুৱাই পেলাই বাইক উঠালোঁ, মানুহ উঠিলোঁ। বলক কেতিয়া ভিতৰত বহোঁগৈ, ইয়াত ৰ'দটো বেছি। বাই বাই মাজুলী, আকৌ আহি আছোঁ। এতিয়া গৈ থাকোঁ মাজুলীৰ পৰা ঘৰলৈ, যোৰহাটৰ অভিমুখে। তো ফাইনেলি আমাৰ নিমাতী ঘাট পালোহি আৰু এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।